Hi, this is Sanchi আৰু আমাৰ থাইলেণ্ড ট্ৰিপৰ আন এটা মিনি ব্লগলৈ ওয়েলকাম জনাইছো আপোনাক সো এয়া আজি আমি গৈ আছো এওনাং বিচৰ পৰা ফিফি আইল্যান্ডলৈ আৰু যদি ফিফি আইল্যান্ডৰ কথা আপোনাক মই কওঁ ফিফি আইল্যান্ডটো এনেকুৱা এটা আইল্যান্ড হয় য'ত গাড়ী মটৰ বাইক একো নচলে ইয়েছ ঠিকে শুনিছে এই আইল্যান্ডত খুচকাৰিয়ে গোটেই আইল্যান্ডটো আমি ঘূৰি ফুৰিব লাগিব আৰু আইল্যান্ডটো বিৰাট বেছি ধুনীয়া হয় যেতিয়া মই এই আইল্যান্ডৰ কথা গম পাইছিলো তেতিয়াই ডিসাইড কৰিছিলো ইয়াতেতো 2 দিন থাকিবই লাগিব সো এনেদৰে জাহাজেৰে গৈ আছো 600 বাট মানে আমাৰ ইণ্ডিয়ান কাৰেন্সিত প্ৰায় 1500 টকা পাৰ পাৰসন লৈছে আৰু এনেকে ধুনীয়া আমি জাৰ্নিটো খুব ধুনীয়া খুব এনজয় কৰি গৈ আছো ৰাস্তাত ভিডিও ৰিলস ফটোস ক্লিক কৰিছো আৰু পানীখিনি দেখিছেনে ইমান ধুনীয়া নীলা মাজে মাজে আকৌ গ্ৰীন হৈ যায় আৰু এনেকে গৈ 2 ঘণ্টা 15 মিনিটৰ অন্তত ফিফি আইল্যান্ড পালোগে আৰু তাত গৈ কি কৰিলো কি নকৰিলো নেক্সট ব্লগত